হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু আপোনালোকে মোৰ চেনেলত প্ৰত্যেক দিনাই শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত ভিডিঅ' প্ৰত্যেক দিনাই এটা এটাকৈ পাব। আৰু মই ইয়াতে বেছিভাগ অপশ্যন ট্ৰেড কৰোঁ আৰু অপশ্যনত মোৰ যিখিনি ভুল হয় সেই ভুলখিনি মই ভিডিঅ' ৰূপে মোৰ চেনেলত আপলোড কৰোঁ। আৰু যিখিনি ভুল কৰোঁ মই ইয়াতে ভিডিঅ'টোৰ যোগেদি বুজাই দিব চেষ্টা কৰোঁ, যি নেকি আপোনালোকে সেই ভিডিঅ'টো চাই যাতে আপোনালোকে এনেকুৱা ভুল নকৰে। আৰু মোৰ উদ্দেশ্য যাতে যিখিনি ভুল মই কৰি আহিছোঁ সেইবিলাক ভুল আপোনালোকে পুনৰবাৰ নকৰক। আৰু ইয়াতে বহুতখিনি ৰিস্কি হয় অপশ্যন ট্ৰেডিং। মই 2022ৰ পৰা আজি 2024 সোমালেহি। এতিয়া মোৰ 2 বছৰ এক্সপিৰিয়েঞ্চ আছে যদিও মোৰ ইয়াতে যিখিনি মই ভুল কৰি আছোঁ সেইখিনি মই শুধৰাব পৰা নাই। ইয়াতে যিহেতু মাৰ্কেট যেতিয়া অ'পেন হৈ থাকে তেতিয়া মাৰ্কেটে কোনটো দিশে মুভমেণ্ট যাব, কোনটো দিশে আপছাইড যাব নে ডাউন ছাইড যাব, সেইটো কোনেও সঠিকভাৱে কৈ দিব নোৱাৰে আগতীয়াকৈ। ইয়াতে বহুতখিনি ডাটা থাকে, সেই ডাটাখিনিৰ ওপৰত নিৰ্ভৰ কৰি মাৰ্কেট মুভমেণ্ট কৰে। ইয়াতে আপোনালোকে বহুতখিনি ডাটা যেনেধৰণৰ OI চাব লাগিব, অ'পেন ইণ্টাৰেষ্ট চাব লাগিব, কল অ'পেন ইণ্টাৰেষ্ট বেছি আছে নে পুট অ'পেন ইণ্টাৰেষ্ট বেছি আছে। আৰু ইয়াতে আপোনাৰ চেলাৰ্ছৰ ওপৰত গোটেই মাৰ্কেট মুভমেণ্ট হয় আৰু আপোনাৰ গ্ল'বেল মাৰ্কেটৰ ওপৰতো নিৰ্ভৰ কৰি মাৰ্কেটৰ মুভমেণ্ট কিছুমান হয়। আৰু ইয়াতে আপোনাৰ আৰু ভাল ষ্টক কিছুমান এনালাইচিছ কৰিব লাগিব আপোনালোকে ডেইলি। ইয়াতে নিফটি বেংকৰ চাৰ্টখনত আপোনালোকৰ HDFC বেংকৰ ৱেইটেজটো বেছি হয়, সেইকাৰণে আপোনালোকে HDFC বেংক শ্বেয়াৰটো ভালদৰে এনালাইচিছ কৰিব। যদি HDFC বেংকটো বুলিছ হৈ থাকে তেতিয়া নিফটি বেংকটো বুলিছ ছাইডেই গতি কৰিব, আৰু যদি HDFC বেংক ডাউন ছাইড হয়, বিয়েৰিছ হয়, তেতিয়া আপোনালোকৰ নিফটি বেংকটো ডাউন ছাইডেই যোৱাৰ সম্ভাৱনা বেছি থাকে। আৰু ইয়াতে যেতিয়া ছাইডৱেজ মাৰ্কেট হয় তেতিয়া বায়াৰ্ছসকলৰ বহুতো জটিল হয় মাৰ্কেটত এটা পজিশ্যন ল'বলৈ। আৰু পজিশ্যনটো লোৱাৰ পিছত যদি সেই পজিশ্যনটো ভালকৈ মেনেজ কৰিব নোৱাৰে বা হোল্ড কৰি ৰৈ থাকে এইটো ভাবি যে প্ৰফিট হ'ব আৰু কোনো ধৰণৰ তাতে ষ্টপ লছ নলগোৱাকৈ যদি বহি থাকে, তেতিয়াহ'লে যোনটো প্ৰিমিয়াম তেখেতলোকে লৈছিলে সেই প্ৰিমিয়ামটো বহুতখিনি ডিকে হ'ব আৰু ডিকে হৈ পেলাই লাষ্টত মাৰ্কেট ক্লজিং টাইমলৈ জিৰ' হৈ যাব, যিহেতু এক্সপাইৰী ডেটা বহুত ৰিস্কি হয়। ইয়াতে দেখা পাইছে মই যোৱাকালি এই 10 এপ্ৰিল আছিলে, মই যোৱাকালি কাৰণ মই ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ আৰু সেই ভিডিঅ'টো মই আজি ইয়াতে দেখাইছোঁ আপোনালোকক। মই যোৱাকালি কি ভুল কৰিছিলোঁ। আজি 11 এপ্ৰিল, আজি কাৰণ মাৰ্কেট বন্ধ আছে, আজি যিহেতু ঈদ আৰু ইয়াতে আৰু আগন্তুক ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জনালোঁ। সকলোৰে আগন্তুক বছৰটো বহুত ভালদৰে যাওক সেয়াই কামনা কৰিলোঁ। আৰু যোৱাকালি মই কি ভুল কৰিছিলোঁ মাৰ্কেটত সেই ভুলকেইটা আপোনালোকক মই আঙুলিয়াই দিব বিচাৰিছোঁ। ইয়াতে মই যোৱাকালি 49,000ৰ এটা কল পজিশ্যন মোৰ লোৱা ইয়াতে দেখা পাইছে, আৰু ইয়াতে দেখা পাইছে এটা 49,100ৰ কল পজিশ্যন। এই পজিশ্যন দুটা মই যোৱাকালি লোৱা নাছিলোঁ, তাৰ আগদিনা লৈছিলোঁ। মই 9 এপ্ৰিলত লৈছিলোঁ, আৰু 9 এপ্ৰিলত যোনদিনা লৈছিলোঁ মই যোনদিনা মই পজিশ্যনকেইটা লৈছিলোঁ সেই লোৱা সময়ত মই তাত কোনো ধৰণৰ টাৰ্গেট বা মই কোনো ধৰণৰ ষ্টপ লছ নলগোৱাকৈ মই পজিশ্যনকেইটা অ'পেনলি লৈছিলোঁ আৰু ভাবিছিলোঁ 9 এপ্ৰিলৰ দিনা মাৰ্কেট যদি বুলিছ নহয়, নেক্সট 10 এপ্ৰিলত এক্সপাইৰী ডে দিনা মাৰ্কেট হয়তো গেপ আপ আৰু বুলিছ হ'ব পাৰে আৰু ওৱান ছাইড ৰেলি দিব পাৰে। সেই বুলি ভাবি পেলাই মই পজিশ্যন দুটা অ'পেনলি মই হোল্ড কৰি পেলাই নেক্সট দিনালৈ কেৰি কৰিলোঁ। আৰু ইয়াতে আপোনালোকৰ নেক্সট দিনা মাৰ্কেট অ'পেন হ'ল, ইয়াতে গেপ আপে অ'পেন হৈছিলে, কিন্তু মাৰ্কেটে ওপৰত যাব বিচাৰিছিলে যদিও যাব নোৱাৰিলে, যিহেতু ইয়াতে ওপৰত এটা মেজৰ লেভেল আছিলে। এতিয়া 49,000ৰ এটা মেজৰ লেভেল আছিলে, ইয়াতে দেখা পাইছে এটা 49,000 এটা ৰাউণ্ড লেভেল হয়। ইয়াতে সেই 49,000 লেভেলটো ক্ৰছ কৰিব নোৱাৰিলে মাৰ্কেটে, আৰু ইয়াতে এটা ৰেঞ্জৰ ভিতৰত 48,000 আৰু 48,800 আৰু 48,900ৰ ভিতৰত মাৰ্কেটে ফুল্লি ছাইডৱেজ মুভমেণ্ট কৰে। আৰু যিহেতু মই নিজৰ পজিশ্যনকেইটা অ'পেনলি ৰখা আছিলে, সেইকাৰণে মোৰ পজিশ্যনকেইটা মই কাট নকৰিলোঁ। ভাবিছিলোঁ মই মানে মৰ্ণিং শ্বিফ্টত যদি মাৰ্কেটে মুভমেণ্ট নহয়, ইভিনিং শ্বিফ্টত হ'লেও মাৰ্কেট ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে মোৰ মাইণ্ডছেটটো তেনেকৈ মই বনাই লৈছিলোঁ, কিন্তু মাৰ্কেটত তেনেকুৱা এটা মুভমেণ্ট নাহিলে। সেইকাৰণে মই যিকেইটা পজিশ্যন লৈছিলোঁ সেই পজিশ্যনকেইটা মই এক্সিট নকৰিলোঁ, আৰু লাষ্টত যেতিয়া মাৰ্কেট ক্ল'জ হ'ল তেতিয়া মোৰ অপশ্যন যোনকেইটা মই ভেলু বাই কৰিছিলোঁ, প্ৰিমিয়ামকেইটা লৈছিলোঁ, সেই ভেলুকেইটাও জিৰ' হৈ যায়। আৰু ইয়াতে ফুল্লি এক্টিভ থাকিব লাগে। আৰু মোৰ যিহেতু এখন দোকান আছে, দোকানত যেতিয়া মই এই অপশ্যন মানে ট্ৰেডিং যেতিয়া মই কৰি থাকোঁ, সেই ট্ৰেডিং কৰাৰ সময়ত
মই যিহেতু মোৰ দোকানত কিছুমান কাম থাকে মই সেই কামবিলাকো কৰিবলগীয়া হয় আৰু এনি টাইম মই চাৰ্টখনত নজৰ দি থাকিব নোৱাৰোঁ সেইকাৰণে মোৰ তোৰ মানে পজিশ্যনকেইটা লোৱাৰ পিছত মানে এক্সিট কৰিবৰ কাৰণে মানে যেতিয়া মুভমেণ্টটো ফাৰ্ষ্ট আহি যায় সেই সময়ত মই এক্সিট কৰিবলৈ মানে নাপাওঁ যোৱাকালিও আহিছিলে এনেকৈ আপোনাৰ মুভমেণ্ট আহিছিলে মই যোনটো 55 ৰুপিজ য'ত লোৱা আছিলে সেই পজিশ্যনটো আপোনাৰ 79 ৰুপিজলৈকে গৈছিলে হাই লগাইছিলে মই তেতিয়া এক্সিট কৰিব নোৱাৰিলোঁ কাৰণ মই কিবা এটা বিশেষ কামত বিজি আছিলোঁ সেই তেনেকুৱা ধৰণৰ কিছুমান থাকে ইয়াতে সেইকাৰণে মোক এটা পূৰা ফিক্সড টাৰ্গেট লগাই থ'ব লাগে আপোনালোকে এটা পাৰ্চেণ্টেজ নিৰ্ধাৰণ কৰি ল'ব লাগে যাতে আপোনালোকে যোনটো পইচা লৈছে সেইটোত 20% প্ৰফিট নহ'বা 10% লছত আপোনালোকে এক্সিট তেনেকুৱা এটা ৰিস্ক মেনেজমেণ্ট পূৰা ছেফলি থাকিব লাগে তেনেকুৱা হ'লে আপোনালোকৰ ট্ৰেডিংটো ভৱিষ্যতলৈ বহুত ভাল হোৱাৰ আশা থাকে আৰু যিহেতু মই ইয়াতে ফুল্লি ষ্টপ লছ নলগোৱা আৰু টাৰ্গেট নলগোৱাকৈ পজিশ্যন লৈছিলোঁ অপেনলি সেইটো এটা গেমলিং টাইপৰে হ'ল সেইটো এটা মোৰ এটা ভুল হৈছে সেই ভুলটো আপোনালোকক মই আঙুলিয়াই দিলোঁ যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভুল নকৰে কেতিয়াও আৰু অহাকালি মাৰ্কেটখন কেনেকুৱা হ'ব পাৰে সেইটো লৈ আলোচনা কৰোঁ তাৰপিছত মই আপোনালোকক দুটামান ভাল ষ্টক দেখাম আৰু সেই ষ্টককেইটা আপোনালোকে বাই কৰি পেলাই হোল্ড কৰি থ'ব পাৰে আৰু যিহেতু ষ্টক বাই কৰি থ'লে আপোনালোকৰ তাতে কম ৰিস্ক থাকে আপোনালোকে 1 মাহ 2 মাহ যিমান দিন ধৰি পাৰে আপোনালোকে ষ্টকটো ভালদৰে হোল্ড কৰি ৰাখিব পাৰে প্ৰফিট নহালৈকে আৰু এটা ভাল প্ৰফিট পালে এক্সিট কৰিব লাগে ইয়াতে মই আপোনালোকক দেখাইছোঁ যোৱাকালিৰ মাৰ্কেটখন এটা দেখা পাইছে এইটো ৰেঞ্জৰ ভিতৰতে এইটো ৰেঞ্জটো দেখাই দিছোঁ মই আপোনালোক এই ৰেঞ্জটোৰ ভিতৰতে ফুল্লি ৰেঞ্জ বাউণ্ড হয় আৰু ইয়াতে আৰু অহাকালি 12 এপ্ৰিলৰ দিনা কি হ'ব পাৰে মাৰ্কেটত মই আপোনালোকক দেখাই দিছোঁ ইয়াতে যিহেতু এটা পূৰা বুলিছ মোমেণ্টাম দিছে আপোনালোকৰ 47,500ৰ পৰা লগাতাৰ বেংক নিফটিয়ে বুলিছ মোমেণ্টাম দিছে আৰু ইয়াতে যিহেতু প্ৰিভিয়াছ মাৰ্কেটৰ আমি ইয়াতে চাব লাগিব ৰেজিষ্টেঞ্চ ক'ত আছিলে প্ৰিভিয়াছ মাৰ্কেটৰ আপোনালোকে ৰেজিষ্টেঞ্চ ইয়াতে এটা দেখা পাব এইটো এটা ৰেজিষ্টেঞ্চ আছিলে মেইন ৰেজিষ্টেঞ্চ আৰু